আজিৰ ৰেচিপিটো বনাবলৈ আমাক লাগিব মই আপোনাৰ মাছ লৈছোঁ সৰু মাছ 100 গ্ৰামমান সৰু বাটি এবাটি দালি হালধি নিমখ কেঁচা জলকীয়া আদা নহৰু পিঁয়াজ আৰু অলপমান মান ধনিয়া প্ৰথমতে দালিখিনি পানী আৰু অলপমান নিমখ দি পেলাই বইল কৰি ল'ম কেৰাহীটো গৰম হ'ল এতিয়া মই ইয়াত অকণমান তেল দি লৈছোঁ তেলখিনি গৰম হোৱাত মই ইয়াত পিঁয়াজখিনি দিলোঁ লগতে কেঁচা জলকীয়া দুটা অকণমান সময় লৰাই দিম তাৰপিছত মই এতিয়া ইয়াত আমাৰ যিখিনি মই আদা নহৰু খুন্দি থৈছিলোঁ সেইখিনি দিলোঁ অকণমান সময় ভাজিব যাতে আদা নহৰু গোন্ধটো অকণমান কমি যায় তেতিয়া আমি ইয়াত যিখিনি দালি মই বইল কৰি থৈছিলোঁ সেইখিনি এতিয়া দিম দালিখিনি মই বহুত বেছি বইল কৰি লোৱা নাই মাত্ৰ দুটা চিটি মাৰি পেলাই অফ কৰি দিছোঁ এতিয়া মই অকণমান দালিখিনি উতলিবলৈ দিম দালিখিনি উতলিছে এতিয়া ইয়াত মই অকণমান হালধি দি দিলোঁ হালধি দি পেলাই আকৌ এবাৰ মই দালিখিনি উতলিবলৈ দিম দালিখিনি উতলি থাকোঁতে মই ইয়াত এতিয়া কেঁচা মাছখিনি দি দিলোঁ মাছখিনি দিয়াৰ পিছত দালিখিনি উতল আহিছে এতিয়া মই মাছখিনি ঢাকি দিলোঁ আৰু মিডিয়াম ফ্লেমত মাছখিনি সিজালৈকে উতলিবলৈ দিম 10 মিনিটমান উতলাৰ পিছত মাছখিনি সিজিলে আৰু মোৰ আজি দালিখিনিও ৰেডি হ'ল এতিয়া মই ইয়াত যিখিনি মান ধনিয়া কাটি থৈছিলোঁ সেইখিনি দি দিম দালিখিনি খাবলৈ খুবেই ভাল হয় খুব সোৱাদ হয় আশা কৰোঁ আপোনালোকে ট্ৰাই কৰি চাব তেতিয়াহ'লে আজিলৈ আহিছোঁ নমস্কাৰ